নমস্কাৰ সকলোলৈ। আজি মই ঘিউ দি এটা সহজ সোৱাদযুক্ত আৰু ঘৰুৱা খিচিৰি বনাম। আহক ভিডিঅ'টো প্ৰথমে চাউল আৰু দাইল একেলগে ভালদৰে ধুই লৈছোঁ। আপোনালোকে নিজৰ পচন্দমতে পাচলি দিব পাৰে। মোৰ ওচৰত আজি বেলেগ পাচলি নাছিল বাবে সেয়েহে মই আলু ব্যৱহাৰ কৰিলোঁ। এতিয়া মই কুকাৰটো গেছত পাতি দিছোঁ। তেল ব্যৱহাৰ নকৰি কেৱল ঘিউ দিছোঁ। এখিলা তেজপাত আৰু হালধি দিছোঁ। তাৰ পাছত ধুই থোৱা চাউল আৰু দালিখিনি দি সোৱাদ অনুসৰি নিমখ অলপ দিলোঁ। এতিয়া অলপ সময় ভাজি লৈছোঁ। কি যে ধুনীয়া সুগন্ধি ওলাইছে। এতিয়া প্ৰয়োজন অনুসৰি পানী দি অলপ সময় লৰাই দিছোঁ। এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। এতিয়া কেইটামান চিটি অহাৰ পাছতে আমাৰ খিচিৰি হৈ যাব। এতিয়া কুকাৰটোৰ ঢাকনি খুলি দিলোঁ। উফ, কি যে ধুনীয়া সুগন্ধি ওলাইছে। ঘিউ আৰু তেজপাতৰ সুগন্ধি খিচিৰিকণ একেবাৰে জুতি লগা হৈছে। এতিয়া কুকাৰৰ পৰা খিচিৰিখিনি উলিয়াই বাটিত পৰিৱেশন কৰি ল'লোঁ। ঘিউ সুগন্ধিযুক্ত এই সহজ খিচিৰিকণ খাই সঁচাকৈয়ে বহুত ভাল লাগিল। আপোনালোকেও যদি ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।